নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, বলকচোন সহজত চিলাব পৰা, নিজৰ ঘৰতে হাত চিলাই কৰিব পৰা অকণমান ফুল দেখাওঁ বলক। অতি সহজ আৰু অতি কম সময়ৰ ভিতৰত উলিয়াব পৰা আমি ঘৰতে নিজৰ হাতেৰে চিলাই কৰি ডাঙৰ ঊলেৰে আমি ফুলটো কৰিব পাৰোঁ। এই ফুলটো যদি আপোনালোকে চেষ্টা কৰে নিশ্চয় কৰিব পাৰিব। মোৰ এই ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাই তেতিয়া নিশ্চয় শিকিব পাৰিব। আপোনালোকে যদি শিকিবলৈ ইচ্ছা আছে কোনোবাই নিশ্চয় চাব বুলি ভিডিঅ'টো আশা কৰিলোঁ। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰি যাওঁ। বান্ধৱীসকল, আমি এনেকৈ এডাল খাৰুৰ সহায়ত আমি এনেকৈ গোলকৈ আঁকিব লাগিব। এই খাৰুডালৰ কাষে কাষে এনেকৈ আমি আঁকি যাব লাগিব। এনেকৈ এয়া আঁকি হৈ গ'ল। বান্ধৱীসকল, এয়া ফলা ঊল দেখিছেনে? ফলা ঊল মানে গোটা ঊল ডাঙৰ, বহুতে ফলা ঊল কয় আৰু বহুতে গোটা ঊল বুলি কয়। এয়া ঊলেৰে আমি চুৱেটাৰো গুঠোঁ। এনেকুৱা ডাঙৰ ঊলেৰে মই এনেকৈ বেজীত এনেকৈ হেৰি কৰি লৈছোঁ, সুমিয়াই লৈছোঁ। তাৰপাছত এতিয়া মই এফালে বেক চাইডে মই এতিয়া বেক চাইডে এনেকৈ সুমিয়াই লওঁ। এয়া মই এনেকৈ বেজী সুমিয়াই লৈছোঁ। এতিয়া মই চিলাম। এতিয়া মই সেউজীয়াটো প্ৰথম এনেকৈ কৰি লওঁ। এই পাকটো এনেকৈ এপাক দি ঘূৰাই এতিয়া মই একে ধৰণৰ এই সেউজীয়াখিনি যেনেকৈ দিছিলোঁ, এতিয়া একে ধৰণৰ মই এতিয়া হেৰিখিনি দিম, কমলা ৰঙৰ দিম। এয়া সেউজীয়াৰ মাজত কমলা ৰঙৰ সূতাখিনি মই এনেকৈ চিলাম। ঠিক একে ধৰণৰ মই কমলা ৰঙৰ সূতাখিনিও মই চিলাইছোঁ। এনেকৈ কৰি এইডোখৰতে এনেকৈ সুমিয়াই দিব। এইটোৰ মাজত দেখিলেনে? এনেকৈ চিলাই গোটেই ৰাউণ্ডটো যাব, তেতিয়া গোল হৈ যাব। দেখিছেনে? সম্পূৰ্ণ হ'লে এনেকুৱা হয় বস্তুটো। সেইটো আৰু আঁতৰত কৰিলে এনেকুৱা হয়। চব ৰেডি হৈ গ'ল। দেখিছেনে বন্ধু বান্ধৱীসকল, কি সুন্দৰ হৈছে। এনেকৈ আপোনালোকে কৰি চাবচোন, বহুত ধুনীয়া লাগে দেখিবলৈ। মেখেলাখন বাকী আছে, দহি বান্ধিবলৈ বাকী আছে। দহি বান্ধিলে আৰু ধুনীয়া লাগিব, সুন্দৰ লাগিব। অকণমান জুম কৰি দিয়া। গোটেই চাদৰখন এনেকৈ কৰিলোঁ। দেখিছেনে? সেউজীয়াৰ মাজত কেনেকৈ কমলা ৰংটো এনেকৈ চিলাই দিয়া হৈছিল। এদিনতে কমেও 2-3 দিনৰ ভিতৰত এযোৰ কাপোৰ মুঠতে ভালকৈ কৰিলে ওলাই যায়। হাতৰ চিলাই যিহেতু, মেচিনে চিলালেতো নিশ্চয় ওলাব একেদিনে, কিন্তু এইটো হৈছে হাত চিলাই, সেইবাবে হয়তো 2-3 দিন সময় লাগিবও পাৰে। কাৰণ আমাৰ চকুৰ কথা থাকে, হাতৰ কথা থাকে, ঘৰৰ কামৰ কথা থাকে। সেইকাৰণে অকণমান 2-3 দিনৰ ভিতৰত ওলাই যাব পাৰে। বলক বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। যদি চাই ভাল পালে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।